Hello everyone, মই শিখাগগৈ পুনৰবাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালেই আছে আৰু মোৰো বৰ্তমান ভালেই। আৰু বৰ্তমান মই আছোহি মাৰ ঘৰত আৰু এইফালে দেখিছেই নহয় টেঙা গছৰ তলত টেঙা পাৰি আছো। মানে এতিয়া আমি যাম পথাৰলৈ আৰু সেইটো কাৰণে পথাৰতনো টেঙা নোখোৱাকৈ থাকিব পাৰি জানো? সেইটো কাৰণে পটাপট বাৰীলৈ আহি টেঙা পাৰি আছো আৰু ভণ্টিয়ে ভিডিঅ' কৰি আছে আৰু টেঙা পাৰি মেলি হৈ গ'ল আৰু এতিয়া যাম পথাৰলৈ। আৰু ভাত চাত নিনো পিছে সময়টো অকমান দেৰি হৈ গ'ল যাও নাযাওকে যোৱা হৈছে পথাৰলৈ যিহেতু আমি কালি বিয়া খাবলৈ গৈছিলো আৰু বিয়াৰ পৰা আহি মেলি ৰাতিপুৱা শুই উঠাও দেৰি হ'ল আৰু কাম বন কৰি আজৰি হৈ এতিয়া প্ৰায় 10:30 বাজি পাৰ হ'ল নেকি আৰু এতিয়া ভাত চাত বনাই নিও মানে দেৰি হ'ব সেইটো কাৰণে ভাত চাত নিনো আৰু এতিয়া টেঙাকেইটা লৈ মেলি পাত চাত পাৰি লৈছো কলপাত কাটি লৈছো জলকীয়া ধুনীয়াকৈ ভণ্টিয়ে ভৰালে বেগত আৰু এতিয়া যাওঁ পথাৰলৈ আৰু তেন্তে পথাৰত গৈ কিনে দেখাই আছো কিনো দেখাম আৰু পথাৰতো ধানেই কাটিম ন ধান কাটিবলৈ গৈছো আৰু তাকে আৰু টেঙা খোৱা আৰু কিনো কৰো ধানো কাটিম আৰু মানে কি আমাৰ পথাৰখন মানে অকমান দূৰ হয় ঘৰৰ পৰা মানে পদূলিৰ পৰা ৰাস্তাৰ পৰা বহুত ভিতৰলৈ যাব লাগে আৰু সেইফালে ৰাস্তাটো আছে দেখিছে নহয় ইমান দূৰ সোমাই আহিব লাগে তো মানে আমি এতিয়া আমাৰ নেচাৰেল বিউটিটো দেখাবলৈ আহিছো গাঁৱৰ ৱাও এয়া চাওক আমাৰ পথাৰৰ মাজৰ এইটো বিউটি কিমান ধুনীয়া মানে নকৈছে আৰু আপুনি কেনেকৈ ফটো মাৰি ইয়াত যেনেকৈ হ'লেও বহি দিয়ক মানে কেনেকুৱা ধুনীয়া ফটো মাৰি চাইনি প'জ দিয়া ইজাহাত মত আছে তুমি পিছত ফটোখিনি চাই ল'বা দেই তো মানে কেনেকৈ দেখাম মানে আমাৰ এই নেচাৰেল বিউটিখিনি কি খতৰা মানে আপুনি যেনেকৈ বাগৰি দিয়ে সেনেকেই ফটো মাৰি দিম মানে আমি আচ্ছা তো গাইছ আমি বেলেগ এফালে যাওঁ এইডোখৰ হৈছে আমাৰ কি বুলি কয় বৃন্দাবন অঁ তো মানে আমাৰ সোণালী ধাননিৰ মাজতে এয়াৰ আছে আমাৰ নেচাৰেল বিউটিটো ইয়াতে আপোনালোকে শুই দিয়ক বাগৰি দিয়ক যেনেকৈ ফটো মাৰিব বিচাৰে সেনেকৈ ফটো তুলি দিম আমি মানে দেই তো আমি এটা ক'ত গৈছোঁ ডেন এইটো বোলে ডেন কি কি হয় ডেন এইখিনি বস্তু আমি আগতে খানি খাইছিলোঁ গাইছ চাব এনেকৈ টানিলে মানে বাজিব শুনিব হা তুমি চেণ্ডেল হেৰি বজাই নিদিবা আকৌ ৰ'বা কেনেকৈ বাজিব গাইছ আপোনালোকে শুনিলে নে নাই শুনা নাজানো কিন্তু মই আৰু চাইনি শুনিলোঁ হয় না চাইনি হয় না তো এতিয়া আমি মানে গাইছ এইখিনি খানি কেনে ইয়াৰ মাজত মানে মাজত নহয় মানে গাইছ চৰি হা মাই মিষ্টেক यार भीतर इसके अंदर में जो गोती निकलेगा उसको खाने मिलेगा क्या मिलेगा खाने मिलेगा तो हम वो खाएंगे ठीक है चलो जाकर हेई लाओ लाठी उधर है लाठी तो गाइस ये पकड़ो मतलब गाइस इधर एक दूसरे से कनेक्टेड हो गए हैं तो इसलिए वो नहीं निकल रहा है ठीक है इधर आ जाओ उधर दीदी मामी धान गा रहा है क्या उधर भूत है इधर क्या बोला तूने इधर देखते हैं अभी ठीक है इधर आ जाओ ये कैमरा पकड़ो ये थोड़ा सा नरम और खुद ये तो क्या आसान हो रही है ना ये देखो नरम सा मिट्टी ये देखो कितने सुंदर टी और ये देखो धान कैसे उग रही है और उधर से देखो कितनी सुंदर जगह है और गाइस मैं सो गया हूँ और आप लोग मुझे देखे होंगे मैं कैसे अभी मैं कैमरामैन के पास जा रही हूँ মাহীয়েক আৰু ভাগিনীয়েকে লগ লাগি কৰা ভিডিঅ'টো হয়তো আপোনালোকে নিশ্চয় চালে নহয় জানো পিছে দুইজনীয়ে কৰা ধেমালিবোৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই আৰু এইফালে আকৌ বেলি ডুবিবলৈ হ'ল নহয় মানে এতিয়া প্ৰায় 3টামান বাজিবলৈ হ'ল আৰু ইমানখিনি সময়ত আমি এতিয়া টেঙা খাবলৈ বুলি লৈছোঁ আৰু
টেঙাটো মই বৰ্তমান গুচাই মেলি দি দিলোঁ বা মানে মোৰ জেঠাই ছোৱালী তেওঁ চকলিয়াই আছে আৰু এয়া ওচৰৰ বৌজনী লগতে বহি আছে আৰু আমাৰ ভণ্টি আৰু এইফালে চাওকচোন এটা চাইডে ৰ'দটো ইমান ডাঙৰকৈ ওলাই আছে আৰু এক চাইডে নায়েই পিছে আমি যেতিয়া আহিছিলোঁ তেতিয়া এনেকৈ ধুনীয়াকৈ চাহ হ'বৰ কাৰণে চাদৰ তাদৰ দি লৈছিলোঁ আৰু এতিয়া টেঙা চেঙা চকলাই থকা হৈছে তাৰপিছত টেঙা চেঙা খাই মেলি আকৌ ধান দাব লাগিব মাৰ লগত যিহেতু মায়েনো অকলে অকলে কিমান কৰিব নহয় জানো আগতে যেতিয়া বিয়া হোৱা নাছিলোঁ তেতিয়াতো পথাৰলৈ আহিয়ে নাপালোঁ মায়ে যদিও কয় চাহ অকণমান লৈ যাবি বা জলপান লৈ যাবি কিবা লৈ যাবি পথাৰলৈ যাবই মন নাযায় আকৌ এতিয়া বিয়া চিয়া হোৱাৰ পিছত ইমান বেয়া লাগে মাৰ কাৰণে আৰু এতিয়া এইফালে টেঙা গুচাই আছে মানে কি আৰু বিশেষ তেনেকৈ একোতো লৈ নাহিলোঁ এয়া অকল টেঙাই লৈ আহিছোঁ পথাৰত খাবৰ কাৰণে আৰু পথাৰত আহিলে বহুত কিবা কিবি খাই থাকিবলৈ মন যায় নহয় জানো অকণমান সময় জিৰণি লৈ কিবা এটা খাবলৈ আৰু এইজনী আমাৰ সৰু ভণ্টি তাই আকৌ স্কুলৰ পৰা আহি আমাৰ সকলোৰে কাৰণে ইমান ধুনীয়াকৈ চাহ বনাই আনিছে চাওকচোন তাইক পিছে আমি চাহ আনিবলৈ কোৱাই নাছিলোঁ যিয়ে হওক বাইকহঁতৰ কাৰণে মাকহঁতৰ কাৰণে যে মৰমত চাহকণ আনিছে আৰু এইফালে আকৌ আমাৰ মায়ে টেঙা খায়েই আছে আৰু আজিনো কি ইমান ভাল পাইছে টেঙা খাবলৈ আমাৰ পিছে টেঙা চেঙা খাই হৈ গ'ল এতিয়া আকৌ আমি চাহ খাবলৈ বুলি লৈছোঁ পিছে মোৰ ইউটিউব চেনেলটো একেবাৰে নতুন আৰু যিসকল ব্যক্তিয়ে আজি মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব দেই আৰু আজিৰ ভিডিঅ'টোনো চাই কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ তেন্তে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই